আমি ফিল্মতটো এনেকুৱা বহুত চিন দেখিছোঁ য'ত নেকি আমাক শাৰ্ক দেখুওৱা হয় তেতিয়াতো চিনেমাখনৰ সেই চিনটো আমি পূৰা এনজয় কৰোঁ কিন্তু ধৰি ল'লোঁ আপুনি এটা সাগৰত মজাকৈ সাঁতুৰি আছে আৰু হঠাতে দেখিলে যে শাৰ্ক এটাই আপোনাৰ ফালে আহি আছে তেতিয়া আপুনি কি কৰা উচিত হেল্ল' বন্ধুসকল মোৰ নাম হিমাংশু মালাকৰ আৰু আপোনালোকে চাই আছে ফেক্ট টেক আড্ডা যিসকলে আজি প্ৰথমবাৰৰ বাবে আমাৰ চেনেললৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব চ' ইয়াত ফাৰ্ষ্ট মন দিব লগা কথাটো হ'ল আপুনি কেতিয়াও সূৰ্য উদয়ৰ টাইমত আৰু সূৰ্য অস্তৰ টাইমত অৰ্থাৎ ৰাতিপুৱা আৰু গধূলি হোৱাৰ টাইমত সাগৰত নামিব নালাগে কাৰণ এই দুটা সময়ত শাৰ্কে বেছিকৈ খাদ্যৰ বাবে ঘূৰি ফুৰে ছেকেণ্ড মেইন কথাটো হ'ল আপুনি সাগৰত নামাৰ টাইমত কেতিয়াও উজ্জ্বল বস্তু যেনে সোণৰ অলংকাৰ আদি ফুলতেও নিপিন্ধিব ইয়াৰ কাৰণটো হ'ল মাছৰ ছালখনো উজ্জ্বল মানে চকমকীয়া টাইপৰ চ' তেনে ক্ষেত্ৰত শাৰ্কে আপোনাকো মাছ বুলিয়ে ভাবিব আৰু আপোনাক আক্ৰমণ কৰিব পাৰে থাৰ্ডত আপুনি শাৰ্ক দেখিলে নিজকে যিমান পাৰে ঠাণ্ডা ৰাখক যিমানে বেছি বডি মুভমেণ্ট কৰিব বা বডিটো লৰচৰ কৰিব সিমানে শাৰ্কে আক্ৰমণ কৰাৰ চান্সো বাঢ়ি যায় চ' চেষ্টা কৰক কুল থাকিবলৈ নেক্সট ইম্পৰ্টেণ্ট ট্ৰিকটো হ'ল শাৰ্কটো আহি যেতিয়া আপোনাৰ কাষ পাব তেতিয়া পাৰালৈকে আপুনি শাৰ্কটোৰ লগত আই কণ্টেক্ট কৰি থাকিবৰ বাবে চেষ্টা কৰিব মানে নৰ্মেলি শাৰ্কে লুকাই লুকাই চিকাৰ কৰি বেছি ভাল পায় শাৰ্কে সাধাৰণতে পিছফালৰ পৰা এটাক কৰাৰ চান্স বহুত বেছি থাকে চ' সন্মুখৰ পৰা যদি আপুনি স্থিৰ হৈ শাৰ্কটোৰ ফালে চাই থাকে তেতিয়া শাৰ্কটোৰ এটাক কৰাৰ চান্সটো বহুত বেছি কমি যাব কিন্তু বন্ধুসকল ইমানখিনি কৰাৰ পিছতো যদি শাৰ্কে আপোনাক আক্ৰমণ কৰিয়ে দিয়ে তেতিয়া আপুনি ভয় নকৰি শাৰ্কটোৰ উইক পইণ্ট যেনে তাৰ চকু বা তাৰ গিলছ এইবোৰত হাত বা ভৰিৰে আক্ৰমণ কৰিবৰ কাৰণে চেষ্টা কৰিব ইয়াতে এটা ফেক্ট কওঁ যে বন্ধুসকল কাৰ এক্সিডেণ্টত মৃত্যুৰ চান্স 100%ৰ 1 ভাগ থাকে কিন্তু শাৰ্ক এটাকৰ ফলত মৃত্যুৰ চান্স 3.7 মিলিয়ন ভাগৰ 1 ভাগে মাত্ৰ থাকে চ' বন্ধুসকল কেতিয়াবা যদি শাৰ্ক দেখাও পায় বা শাৰ্কে আপোনাৰ ফালে আহি আছে তেতিয়াহ'লে আপুনি বৰ বেছি ভয় নকৰিব কাৰণ শাৰ্কে বহুত কম কেছতহে আক্ৰমণ কৰে চ' বন্ধুসকল এইটোৱে আছিল আজিৰ আমাৰ ভিডিঅ' কমেণ্টত নিজৰ মতামত জনাব বুলি আশা কৰিলোঁ